কৈলামতি নিমৈমান দলং পৰিদৰ্শন পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং জনশতাব্দী স্পেচিয়েল ৰেল সেৱা বাতিল নট ফ্ৰণ্টিয়াৰ্ছ ৰেলৱে কৰ্তৃপক্ষৰ এই নিৰ্দেশ কাৰ্যকৰী হ'ব 29 জুনৰ পৰা অহা 12 জুলাইলৈ পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছত বানৰ সংহাৰী ৰোগ বহুকেইখন গাঁও জলমগ্ন নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এটা গৈছো প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ নিমৈমান কৈলামতিৰ দলং পৰিদৰ্শন কৰিবলৈ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং দেওবাৰে হঠাৎ উপস্থিত হ'ল নিলিপত কৈলামতিৰ ডিক্ৰেং নৈৰ ওপৰত দলং নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি বুজ ল'লে বাৰিষা কালত নেৰা নেপেৰা বৰষুণ হ'লে হঠাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰে পাহাৰীয়া খৰচোতা ডিক্ৰেং নৈৰ কৈলামাটিৰ অঞ্চলত থকা এইখন নৈৰ ওপৰত কেইবা কোটি টকীয়া দলংখনৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ খবৰ ল'লে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং তথা টিম কাৰ্বি আংলঙে উল্লেখ্য যে এতিয়াও নিৰ্মাণৰ প্ৰায় প্ৰাথমিক স্তৰতে থকা এই দলংখনৰ অগ্ৰগতি বুজ লোৱাৰ পিছতেই মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে সমষ্টিবাসীৰ সৈতে হোৱা ভাৱ বিনিময়ত আগন্তুক সময়ত পূৰ্বৰ প্ৰতিশ্ৰুতি মতে অতি শীঘ্ৰে মাটি পুৰোৱা কাৰ্য বাউণ্ডাৰী ৱাল অপেন ষ্টেজ নিৰ্মাণকে ধৰি অঞ্চলটোৰ বাবে নতুন এটা বিদ্যুৎ ট্ৰেন্সফৰ্মাৰ বহুৱাৰ কথা ব্যক্ত কৰে মংগলিঙে ৰিপৰ্ট কাপ নিউজ কৰোনা তথা কোভিড-19 ৰোধৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশজুৰি দুমাহ ধৰি লকডাউনত সকলো ধৰণৰ ৰেল সেৱা বাতিল কৰি পেলাইছিল যদিও লকডাউন খোলাৰ লগে লগে ৰাইজৰ সুবিধাৰ্থে অন্যান্য স্পেচিয়েল ৰেল সেৱা লগতে জনশতাব্দী স্পেচিয়েল চলাচল কৰা হয় কৰোনা তথা কোভিড-19 ৰোধৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশজুৰি দুমাহ ধৰি লকডাউনত সকলো ধৰণৰ ৰেল সেৱা বাতিল কৰি পেলাইছিল যদিও লকডাউন খোলাৰ লগে লগে ৰাইজৰ সুবিধাৰ্থে অন্যান্য স্পেচিয়েল ৰেল সেৱাৰ লগতে জনশতাব্দী স্পেচিয়েল চলাচল কৰা হয় কিন্তু মহামাৰী কৰোনাই অসমত বিশেষকৈ গুৱাহাটী মহানগৰীত জনসংক্ৰমণৰ দৰে ভয়াৱহ ৰূপ ধাৰণ কৰাত ৰাজ্য চৰকাৰে পুনৰ 14 দিনৰ লকডাউন ঘোষণা কৰে আৰু ইয়াৰ পিছতেই নৰ্থ ফ্ৰণ্টিয়াৰ্ছ ৰেলৱে কৰ্তৃপক্ষই ইতিমধ্যে চলাচল কৰিবলৈ লোৱা জনশতাব্দী স্পেচিয়েল বাতিল কৰিছে 29 জুনৰ পৰা এই বাতিলৰ নিৰ্দেশ বাহাল থাকিব অহা 12 জুলাইলৈ নিউজ ডেস্ক ৰিপৰ্ট কাপ নিউজ পশ্চিম কাৰ্বি আংলঙত যোৱা কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণত ক্ৰমাৎ বৃদ্ধি পাইছে কাৰ্বি লাংপি নদীৰ জলপৃষ্ঠ যিকোনো মুহূৰ্তত বুৰাই পেলাব পাৰে একাধিক গাঁও ইতিমধ্যে কাৰ্বি লাংপিৰ জলবিদ্যুৎ প্ৰকল্পৰ 5খনকৈ চুইচ গেট খুলি দিয়াৰ ফলত জলস্তৰ বৃদ্ধি পাইছে লাংপি নদীৰ পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছত কাৰ্বি লাংপি নদীৰ সংহাৰী ৰূপ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ 5খন চুইচ গেট খুলি দিয়াৰ ফলত জলস্তৰ বৃদ্ধি পাইছে কাৰ্বি লাংপি নদীৰ ইয়াৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি অহা কাৰ্বি লাংপি নদীয়ে নদীৰ লংজাম আমটুপি বৰচালি বেলগুৰি অঞ্চলৰ বহুকেইটা পৰিয়ালৰ ঘৰ দুৱাৰ বিস্তীৰ্ণ কৃষিভূমি প্লাবিত কৰিছে ইয়াৰ উপৰি বৈঠালাংছু বৰচালি সংযোগী গড়কাপ্তানি পথটো সম্পূৰ্ণৰূপে বুৰাই পেলোৱাত বৰচালিৰ বৃহৎ এলেকাৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে বৈঠালাংছৰ পৰা জাছনিংহে ৰিপৰ্ট কাট নিউজ
পশ্চিম কাৰ্বি আংলঙৰ ডংকামকামত 2 কন্যা সন্তানৰ কৃতিত্বই অঞ্চলটোলৈ কঢ়িয়াই আনিছে সুনাম সত্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত মালিন টেৰাংপিয়ে লাভ কৰিছে ষ্টাৰ মাৰ্কসহ ডিষ্টিংশ্যন নম্বৰ 89.6% বিজ্ঞান শাখাত প্ৰথম স্থানত আৰু আনগৰাকী হাৰ্লিন টেৰাংপিয়ে কলা শাখাত 79.4% ষ্টাৰ মাৰ্কসহ লাভ কৰিছে প্ৰথম স্থানত হুজাই মিৰিয়াম ওমেন কলেজৰ ছাত্ৰী আছিল 2 পাই ভনী কৰোণাতংকৰ মাজত সত্য ঘোষিত ছাত্ৰ ছাত্ৰীৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত ফলাফলে নিঃসন্দেহে জীৱনৰ অন্যগতি দিছে সকলোকে বিবিহিকাৰ মাজত পৰীক্ষাৰ ফলাফলবোৰ শুনি অকণমান আনন্দ আৰু গৌৰৱৰ সময়ত অতিবাহিত কৰিবলৈ সুযোগ পাইছে পশ্চিম কাৰ্বি আংলঙৰ টংকামকামৰ 2 নম্বৰ ৱাৰ্ডৰ অন্তৰ্গত ৰাম ৰংপি গাঁৱৰ নিবাসী হাৰমন টেৰাং আৰু প্ৰতিমা ইংহিপিৰ 2 জজা কন্যাৰ কৃতিত্বই পিতৃ মাতৃৰ লগতে সমগ্ৰ অঞ্চলটোক গৌৰৱান্বিত কৰিছে সত্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত মালিন টেৰাংপিয়ে লাভ কৰিছে ষ্টাৰ মাৰ্কসহ ডিষ্টিংশ্যন নম্বৰ 89.6% বিজ্ঞান শাখাত প্ৰথম স্থানত আৰু আনগৰাকী হাৰ্লিন টেৰাংপিয়ে কলা শাখাত 79.4% ষ্টাৰ মাৰ্কসহ লাভ কৰিছে প্ৰথম স্থানত উল্লেখযোগ্য যে প্ৰসাদ যথেষ্ট মেধাৱী 2 পাই ভনীয়ে ডংকামকাম স্থিত সজং ডন বস্কো হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা মেট্ৰিক পাছ কৰে 2018 চনত মালিনে মেট্ৰিকত ষ্টাৰ মাৰ্কসহ 69.83% লাভ কৰি প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয় সমান্তৰালভাৱে এই একেটা বছৰতে হাৰ্লিনে 53%ৰে দ্বিতীয় স্থানত উত্তীৰ্ণ হয় দুয়ো বাই ভনীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত মেট্ৰিক পৰীক্ষা ফলাফলতকৈ অধিক সুফল দেখুৱাই অঞ্চলটোলৈ সুনাম আনে দুয়ো বাই ভনীলৈ আগন্তুক দিনবোৰত আৰু অধিক সুফল তথা কৃতিত্বৰ অধিকাৰী হওক কাট নিউজৰ তৰফৰ পৰা জনালো হিয়া ভৰা শুভেচ্ছা নিউজ টেক্স ৰিপৰ্ট কাট নিউজ সময় হৈছে বাণিজ্যিক বিৰতিৰ Want to increase the productivity of your crops or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hansei Agricultural Machinery and Tools Private Limited and Hansei Automobile Private Limited is here to fulfill all your needs. Here you will get 3 wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc. Facilities and tools available are water tank,
two-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. Ganj Shopping Mall is a Gulf of Assam enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Ganj Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত কৰোনা টংকই মনুষ্যৰ জীৱনত নমাই আনিছে অনাকাংক্ষিত বিভীষিকা। কেৱল বিভীষিকা নহয়, কৰোনাৰ ভয়ত যেন একোজন জীৱন্ত মানুহ হৈ পৰিছে গাঁওখনৰ মানুহৰে নহয়, আত্মীয় তথা পৰিয়ালৰে অস্পৃশ্য হয়, যি এনে বহু ঘটনাই এক দুখজনক মৃত্যুৰে জীৱন্ত কৰোনা পৰিসমাপ্তি ঘটাইছে। কেইদিনমানৰ আগতে সুদূৰ তামিলনাডুৰ পৰা আন বহু শ্ৰমিকৰ লগত স্বগৃহলৈ বুলি আনন্দৰে বাবু হানছে নামৰ যুৱকজন আহিছিল স্বৰাজ্য অসমৰ কাৰ্বি আংলং জিলালৈ। এক বিশেষ ট্ৰেইনেৰে আহি ডিফু লামটিং ৰোডস্থিত কাউন্সিল ৱৰ্কশ্বপ কোৱাৰেণ্টাইন কেন্দ্ৰত লগত অহা আন লোকৰ সৈতে কোৱাৰেণ্টাইন হ'ল চৰকাৰীৰ নিৰ্দেশ মতে। কোৱাৰেণ্টাইনত থকা অৱস্থাত ৰিজাল্ট আহিল কোভিড নিগেটিভ। ভয়ৰ কাৰণ নাই। অনুসাৰে আনুষ্ঠানিক কোৱাৰেণ্টাইন সময়সীমা পাৰ কৰাৰ পিছত বাবু নিজ গাঁও ডেনগাঁও জুথুং তামাই টেৰাং গাঁৱলৈ হোম কোৱাৰেণ্টাইনৰ বাবে পঠাই দিয়া হ'ল। কিন্তু গাঁৱৰ মানুহে বাবুক নিজ ঘৰত সোমাবলৈ দিয়াৰ পৰিৱৰ্তে গাঁৱৰে এটা স্থানত পৃথক ঘৰত এটা সাজি দি হোম কোৱাৰেণ্টাইন থাকিবলৈ দিলে। নতুন তথা পৃথক ঘৰটিত হোম কোৱাৰেণ্টাইন থকা এই যুৱকজন প্ৰথম নিশা কটাই পুৱা বহু দেৰিলৈ শুই নুঠাত তেওঁ জগাবলৈ চেষ্টা কৰোঁতেই ভিতৰত শুই থকা বাবুৰ নিথৰ দেহা আৱিষ্কাৰ কৰে গাঁওবাসীয়ে। অতি দুখজনক বিষয় এয়া যে কোৱাৰেণ্টাইন থকা ব্যক্তিসকলক লৈ গাঁও তথা পৰিয়ালৰ প্ৰতিক্ৰিয়া বা ব্যৱহাৰ তেনে ব্যৱহাৰে চিকাৰ হৈছে সম্প্ৰতি বাবু হানছেৰ নিথৰ দেহাৰ। এই বাতৰি লিখা পৰলৈকে বাবুৰ অন্ত্যেষ্টিক্ৰিয়া বা পাৰম্পৰিক ৰীতি সম্পাদন কৰিবলৈ গাঁওবাসী তথা আত্মীয় কোনেও আগবাঢ়ি অহা নাই বুলি জানিব পৰা গৈছে। মংগলিংহে ৰিপৰ্ট কাট নিউজ। ফুলনি পৰিষদ সমষ্টিৰ অতিকৈ পিছপৰা অঞ্চল ৰংটুকং মেনচিং হানছে গাঁও শিক্ষা আৰ্থ সামাজিক সকলো দিশতে অতি পিছপৰা অঞ্চল। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা মেট্ৰিক পৰীক্ষা তথা উচ্চতৰ মাধ্যমিকৰ একাদশ বৰ্ষ উত্তীৰ্ণ হৈ দ্বাদশ বৰ্ষত ভৰি দিয়া আটাইকেইজন ছাত্ৰ ছাত্ৰীক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয় দেওবাৰে। পৰিষদীয় সমষ্টিৰ ফুলনি আন অঞ্চলৰ পিছপৰা অন্যতম এই অঞ্চলটোৰ পৰা এইবাৰ গাঁওবাসীলৈ সুনাম কঢ়িয়াই আনিছে কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক মেট্ৰিক পৰীক্ষা তথা একাদশ বৰ্ষৰ পৰা দ্বাদশ শ্ৰেণীলৈ সুকলমে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক লৈ গৌৰৱান্বিত ৰংটুকং মেনচিং হানছে গাঁও।
চেণ্টাৰ বজাৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিলগত থকা এই অখ্যাত গাঁওখন সাধাৰণতে চৰকাৰৰ প্ৰায় দৃষ্টিৰ অগোচৰত অখ্যাত গাঁওখনৰ এই সমূহ ভাল কথাবোৰ জিলাবাসীৰ লগত বিনিময় কৰিবৰ বাবে ইংলং থেপো ষ্টুডেণ্ট এণ্ড ইউথ ডেভেলপমেণ্ট কমিটিৰ সৌজন্যত স্থানীয় কম বয়সীয়া যুৱকসকলে আয়োজন কৰে এই আদৰণি তথা শিক্ষাৰ প্ৰতি সজাগতা অনুষ্ঠান কমিটিৰ সভাপতি গোবিন্দ ইংতি কাঠাৰৰ পৌৰোহিত্যত অনুষ্ঠিত এই আদৰণি তথা সজাগতা অনুষ্ঠানটিৰ আঁত ধৰে কমিটিৰ সম্পাদক চন্দ্ৰ হাংচে অনুষ্ঠানত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক একোটাকৈ ফুলাম পহৰে আদৰণি জনাই উৎসাহিত কৰাৰ লগতে আগন্তুক শিক্ষা ভৱিষ্যতত ইয়াতকৈ অধিক সফলতা আনিবলৈ আশীষ প্ৰদান কৰে আদৰণি জনোৱা ছাত্ৰ ছাত্ৰীসকল হৈছে প্ৰয়াত লংপৰ ইংতি আৰু কাছে হাংচেপিৰ পুত্ৰ গোবিন্দ ইংতি কাঠাৰ জয়সিং ৰংহাং আৰু হংবাৰী টেৰাংপিৰ কন্যা দৌজিৰ ৰংহাংপি আৰু সিংহাংচে আৰু ৰীনা ইংটিপিৰ পুত্ৰ চন্দ্ৰ হাংচে ডেংজিৰ ৰংহাংপি উল্লেখযোগ্য যে এই আদৰণি অনুষ্ঠানত কমিটিৰ অন্যান্য বিষয়ববীয়াৰ লগতে গাঁওখনৰ গাঁওবুঢ়া উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰেৰণা যোগায় নিউজ টেক্স ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ